all this overthinking. আজি বাৰ্থডে লিজুছৰ বাৰ্থডে পুৰা সম্পূৰ্ণ হৈ আছে যিমান ভিউৱাৰ আছে মানে চবকে সকলোকে যোনে যোনে মোৰ এইটো উইচ কৰিছে আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছে আৰু পৰা সৰুৰ পৰা জীৱন আধৰুৱা সপোন আহিনৰ পৰা আগুন বাট চাই থাকিলো নাপালো তোৰ মৰমৰ দাপোন খনি পপিয়া তৰাৰ দৰে গুচি গলি পলকতে ভাবি থাকো তোৰ কথা অকলে বহি নিজানতে কেতিয়াবা লাগে তই হেল্ল' গাইজ ৱেলকাম টু মাই নিউ ব্লগছ আজি ভিডিঅ'টো অলপ ধামাকা হ'বলৈ গৈ আছে কাৰণ আজি মোৰ ফ্ৰেণ্ড লিজুছৰ আজি বাৰ্থডে আছে বাৰ্থডে তাৰ বাৰ্থডে চেলিব্ৰেট কৰিবলৈ আজি এটা আনকমন জেগাত গৈ আছোঁ মানে জেগাটো গৈ আপোনালোকক কৈ আছোঁ ব'লক ঠিক আছে ভিডিঅ'টো শেষলৈকে চাব কিন্তু নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু থেংক ইউ তো ঠিক আছে ব'লক তেতিয়া আমি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ মোৰ লগত আছে যুগল দা ঠিক আছে হেল্ল' গাইছ এতিয়া আমি ফাইনেলি জেগা পাই গ'লোহি এইটো হৈছে বাঘমৰা এইটো জেগা আপোনালোকে বহুতে চিনি পায় হয়তো ঠিক আছে এইটো চাইডে আছে আপোনাৰ ব্ৰহ্মপুত্ৰ ঠিক আছে আহক ইয়াৰ ভিতৰত লৈ গৈছোঁ বাকী ফ্ৰেণ্ডছ চবেই আহি আছে মানে চবেই ৱেইট কৰি আছে আৰু ঠিক আছে চলো এইবোৰ চাওক না এইবোৰ পূৰা ডেক'ৰেশ্যন দি থৈছে এইখন দেখিছেনে এইখন বাইকখন যে এইখন প্ৰায়ে মানুহে ফটো উঠেহি মানে বস্তুটো এইটো জেগাটো ধুনীয়া ডেক'ৰেশ্যন দি থৈছে কিন্তু এয়া ফ্ৰেণ্ডছসকল আমাৰ বহি আছেহি এডভান্সকৈ কিঞ্জল আজি তুমি বৰ ধুনীয়া সুন্দৰ হৈ আহিছা থেংক ইউ তুমন ভাইটি যুগল দা অঁ ৰক টিম বাকী ইয়াৰ যোগাৰ হৈ আছে বাৰ্থডে পানী বটল চিকেন নি ঠিক আছে বঢ়িয়া এইফালে নাজাৰটো অলপ দেখাই দিছোঁ এইটো কি ঘৰটো এইটো মানে এতিয়া বৰ্তমান বন্ধ হৈ আছেতো এইজোপাই গছজোপা যিজোপা এই গছজোপা তলতে মানে চবেই আহি পাৰ্টি চাৰ্টি ফটোশ্বুট কৰেহি এতিয়া বৰ্তমান বন্ধ হৈ আছে মানুহ চানুহ নাই এইকেইটা ঘৰকেইটা বহুত সুন্দৰ ঘৰ কিন্তু এইকেইটা আপোনালোকক আৰু এটা মজা জেগা দেখাবলৈ বাকী আছে ঠিক আছে এইটো চাওক এইটো গছৰ ওপৰত চাংঘৰ ঠিক আছে ইয়াৰ ভিতৰলৈ লৈ গৈছোঁ ব'লক গড এনেকৈ ওপৰত নুঠা যে বহুত ডেঞ্জাৰ হয় কিন্তু ইয়াত কোনোবা শুইছিলে এইটো ভিতৰটো ইয়াত কোনোবা ৰাতি থাকে চাগে দেই এইটো চাওক সম্পূৰ্ণ বাঁহৰ ঘৰ পূৰা নেচাৰেল জেগা আৰু গৰম দিনত কিন্তু এইটো ঘৰত বেয়া নালাগিব দেখাইছোঁ চাওক এইখন আঁতৰত দেখিছোঁ যে এইখন আছে ব্ৰহ্মপুত্ৰ এটা কথা হয় কিন্তু প্ৰকৃতিৰ বস্তু সৃষ্টি হ'লে ধ্বংস হ'ব এইটো কিন্তু সঁচা কথা কিন্তু মই অলপ আৰু আগলৈ দেখাই দিছোঁ যিমান সৌন্দৰ্য ব্ৰহ্মপুত্ৰ হ'লেও কিন্তু কিছুমান পৰিয়ালৰ কাৰণে এইটো বহুত দুখৰ অমানিশা কঢ়িয়াই আনে এই ব্ৰহ্মপুত্ৰখনে সৌন্দৰ্য পৰিৱেশৰ মাজতে ক'বলৈ গ'লে বাকী তোমাৰ কেনেকুৱা লাগিছে আজি এইটো পৰিৱেশত আহি এটা সুন্দৰ পৰিৱেশ বিকজ অফ বেংক অফ দ্য ৰিভাৰ না দ্য ফিল ইজ দ্য ভেৰি কুল মেন বাকী কেনেকুৱা লাগিছে এই টি চাৰ্টটো কেনেকুৱা লাগিছে তোমাৰ টি চাৰ্টটো ভাল লাগিছে আজি দাদাই গিফ্ট দিছে দেই চান্তনু দাই গিফ্ট দিছে বহুত ভাল লাগিছে পুমা ফেৰাৰী ঠিক আছে নিজৰ ভাইটি হিচাপে বহুত ভাল পাওঁ ইয়াক বহুত ভাল পাওঁ ভাইটি হিচাপে ইয়াক মানে মই বহুত ভাল পাওঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব
এনেকৈ ছাপোৰ্ট কৰি থাকিব আপোনালোকে ছাপোৰ্ট কৰি দিব মৰম কৰিব আহক আপোনালোকৰ ধুনীয়া ধুনীয়া জেগাৰ আজি লিজুছৰ বাৰ্থডেটো কি কি কৰোঁ আপোনালোকে চাই থাকক শেষলৈকে থেংক ইউ কিপ ৱাচিং বাৰ্থডে বয় বহি আছে বাৰ্থডে বয় কি হৈছে খেলটো বৰ ভাগৰুৱা যেন লাগিছে তোমাৰ হে ভাগৰ মানে লাগিছে আৰু বহুত বয়স হ'ল যে এইবাৰ মানে 27 বছৰ বয়সত মানে ভৰি দি মানে ভাগৰুৱা হৈ গৈছোঁ সেইকাৰণে অলপ এই ঠাণ্ডা মানে এই পৰিৱেশলৈ আহিছোঁ আৰু বাৰ্থডে বয় আজি 27 বছৰত ভৰি দিছে দেই য়ং বয় সেইটো আকৌ সেই বুলি বুঢ়া বুলি নাভাবিব ৰাইজ জোচটো সদায় থাকিব এখেতৰ জোচ কিন্তু ভাল লাগে মোৰ এখেতে মানে অত্যন্ত জোচ দিয়ে খানা পিনাৰ কাৰণে পুৰা ৰেডি হৈ গৈছে এয়া বাকী বস্তু যোগাৰ হৈছে আৰু মিষ্টাৰ চেফ দিয়া পটাপট আহা এই ঘৰটোতে বনাবলগীয়া বনাব লাগিব এতিয়া এনেকুৱা ঘৰত মানে থাকি বনাই মেলি খোৱা আমেজটো বহুত বেলেগ মানে আহক ইয়াৰ ভিতৰত লৈ যাওঁ আপোনালোকক এইটো কিটচেনটো আল্টিমেট ইয়াৰ জুহাল আছে চেনেলটো খুলিছোঁ এইটো জুহালত মানে জুইত বনাই খোৱা আমেজটো বহুত বেলেগ মানে গম পাইছেনে এইটো কিটচেনটো ইয়াত আহি মানে নিজে বনাই মেলি মানে চব কৰি মেলি আৰামত খাব পাৰে মানে কোনো টেনশ্যন নাই কিবা এটা লয় আৰু চাৰ্জ 100-200 তেনেকৈ কিবা এটা লয় সেইটো আৰামত দি মেলি আপোনালোকে বনাই নিজে এনজয় কৰি মেলি খাই যাব পাৰিব মানে ইয়াত চব সুবিধা আছে মানে ইয়াত যুগল দাই পূৰা মাংস মেৰিনেট কৰি আছে দিয়া আৰু দিয়া পূৰা দি আছে এইটো কেৰাহী পাতিলে কেৰাহীটো কিন্তু প্ৰকাণ্ড কেৰাহী মানুহ চাই হ'বগৈ বাৰু এইটো মানে এইটো এনেকৈ দিব লাগিব মাছৰ চেফে তুমি খেলটো দেখুওৱা বাৰু ভাল খেল দেখুওৱা জুইটো দিয়া পূৰা তেল চেল দিয়া হৈ গৈছে মাংস চাংস দিয়া হৈ গ'ল অলপ লৰাই দিওঁ প্ৰায় চব বস্তু দিয়া হৈ গৈছে আৰু অকণমান দেৰি এনেকৈ লৰুৱাই অলপ দেৰি থৈ দিম আল্টিমেট মিষ্টাৰ চেফ হেই গাইছ এতিয়া আমাৰ জেৰিফাই আহিছে জেৰিফাই এতিয়া মজা ৰেপ এটা দিব এতিয়া ঠিক আছে ৰেপ এটা দিয়া আৰু পুৰা দিয়া তোমাৰ যিটো ভাল লাগে সেইটো দিয়া এটা ৰেপ এটা দিয়া শুৱৰণি আজি শিহৰণৰ ধুমুহা জাকি মৰমৰ হাত খনি দি থৈ গলি বেদনাতি শান্তি সলনি অন্তৰত অশান্তি ভুগিলো বুজিলো পাহৰা নাছিলো তোক এই লৈছিলো আকুৱালি নাছিল যেতিয়া সঁহাৰি অকলে এৰি থৈ গলি এই সাগৰত মোক মোৰ বুকুৰ পৰা সৰিবৰে জীৱন আধৰুৱা সপোন আহিনৰ পৰা আগুন বাট চাই থাকিলো নাপালো তোৰ মৰমৰ দাপোন খনি পপিয়া তৰাৰ দৰে গুচি গলি পলকতে ভাবি থাকো তোৰ কথা অকলে বহি নিজানতে কেতিয়াবা লাগে তই আছ মোৰ কাষৰতে কেতিয়াবা লাগে মই নাই এই পৃথিৱীতে Yo, thank you. Guys, finally cake কটাৰ সময় হৈ গ'ল I got Lizus Morang. মই বহি লৈ কাটি দিম আৰু Thank you guys. Birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. May God bless you. May God bless you. Itu কি আকৌ? খোৱা Happy birthday. এই বেছি খানা বাৰ্থডে বয় চলি আছে পুৰা কেক খোৱা সম্পূৰ্ণ মানে ব্ৰহ্মপুত্ৰ পাৰত মানে আজি মজা এটা পৰিৱেশ মানে ঠিক আছে ইয়াত চাহিল আহিছে লগৰ মানে চবেই আজি ফ্ৰেণ্ডছ উপস্থিত হৈছে পৰিৱেশটো চাওঁ না কি আল্টিমেট পৰিৱেশ আজি বাৰ্থডে লিজুছৰ বাৰ্থডে পুৰা সম্পূৰ্ণভাৱে গাইজ মোৰ ফালৰ পৰা চবকে মানে ইয়াৰ যিমান ভিউৱাৰ আছে মানে চবকে সকলোকে যোনে যোনে মোৰ এইটো উইচ কৰিছে আৰু বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চবেই সকলোৱে মানে লাইক কৰিব কমেণ্ট কৰিব সকলোৱে মৰম দিব আৰু বহুত বহুত ভাল আমি ভিউ দেখাব চেষ্টা কৰি থাকিম Thank you guys, keep watching. Happy birthday bro. Thank you. আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে থেংক ইউ I played it innocent, a feel of discontent. I'm finally facing it all, fearless.